নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল ড্ৰিম ডাইভ ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম গণিতৰ MCQ টাইপ কিছুমান প্ৰশ্ন। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাব, তেতিয়াহ'লে গণিতৰ যিমানকেইটা MCQ টাইপ প্ৰশ্ন আলোচনা কৰিম আপোনালোকে প্ৰশ্নসমূহ ভালদৰে বুজিব পাৰিব। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, কোনো সংখ্যাক শূন্যৰে পূৰণ কৰিলে তাৰ উত্তৰ কি হ'ব? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন A 0, অপশ্যন B 1, অপশ্যন C 2, অপশ্যন D 3। মনত ৰাখিব, যিকোনো সংখ্যাক যদি আমি শূন্যৰে পূৰণ কৰোঁ তাৰ উত্তৰ সদায় শূন্য হ'ব। যিকোনো যেনে 1 × 0 কি 0, 2 × 0 কি পাম 0 পাম। গতিকে যিকোনো সংখ্যাক আমি যদি 0ৰে ইনটু কৰোঁ অৰ্থাৎ পূৰণ কৰিলে তাৰ উত্তৰ সদায় শূন্য হ'ব। গতিকে কাৰেক্ট এনচাৰ অপশ্যন A। আমি ভিউ এনচাৰটো চাই লৈছোঁ। ভিউ এনচাৰ অপশ্যন A। কুৱেশ্যন নম্বৰ 2, 0.009 × 0.009 ডিভাইড 0.009ৰ মান কিমান? ইয়াত 0.009 দুটা আছে আৰু ইয়াতে এটা আছে। গতিকে ডিভাইডেৰে এটা দি ইনটুৰ এটা কেঞ্চেল কৰি দিয়া, থাকিল কি এটাই থাকিল। কাৰেক্ট এনচাৰ অপশ্যন A। আমি ভিউ এনচাৰটো চাই লৈছোঁ। ভিউ এনচাৰ A। কুৱেশ্যন নম্বৰ 3, y² - 9y = 0 হ'লে y ৰ মান কিমান? একেবাৰে সহজ, y² - 9y = 0। তাৰমানে ইয়াৰ মানটো কিমান হ'ব লাগিব? 0 হ'ব লাগিব। যিকোনো মান লোৱা তাতে ইয়াৰ উত্তৰটো কি ওলাব লাগিব? 0 ওলাব লাগিব। গতিকে আমি যদি 0 লওঁ, 0² - 9 × 0 কিমান পাম? 0 পাম। আকৌ যদি আমি 9 লওঁ, 9² - 9 × 9, 9² কিমান? 81 - 9 × 9 81, 81 - 81 কি পাম? 0। গতিকে কাৰেক্ট এনচাৰ অপশ্যন C। আমি ভিউ এনচাৰ চাই লৈছোঁ। C। কুৱেশ্যন নম্বৰ 4, 1 মিটাৰ সমান কিমান কিলোমিটাৰ? 1 মিটাৰ সমান কিমান কিলোমিটাৰ? 1 মিটাৰ 1 কিলোমিটাৰ, যিহেতু ওলটাই আহিছে হৰণ হ'ব, হয়নে? গতিকে ইয়াত 3টা 0 আছে, অৰ্থাৎ 3 ঘৰৰ আগত এটা দশমিক বহালে হৈ যাব। ইয়াৰে যদি চাওঁ আমি যিহেতু 1 আছে, গতিকে প্ৰথম 1 থাকিব 1, ইয়াত চোৱা 3টা ঘৰৰ আগত পইণ্ট আছে। গতিকে কাৰেক্ট এনচাৰ অপশ্যন C। গতিকে আমি ভিউ এনচাৰটো চাই লওঁ। C। কুৱেশ্যন নম্বৰ 5, কোনো বৃত্তৰ ব্যাসৰ শেষ বিন্দুৱে পৰিধিত যিকোনো সৃষ্টি কৰে তাৰ মান কিমান? কোনো বৃত্তৰ ব্যাসৰ শেষ বিন্দুৱে পৰিধিত যিকোনো সৃষ্টি কৰে তাৰ মান কিমান? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন A 120, অপশ্যন B 90, অপশ্যন C 60, অপশ্যন D 180। প্ৰশ্নটো ভালদৰে মনত ৰাখিব, কোনো বৃত্তৰ ব্যাসৰ শেষ বিন্দুৱে পৰিধিত যিকোনো সৃষ্টি কৰে, পৰিধিত কৰে। গতিকে ইয়াত মানটো কিমান হ'ব? 90 হ'ব। অপশ্যন B। আমি ভিউ এনচাৰ চাই লৈছোঁ। B। কুৱেশ্যন নম্বৰ 6, তোমাৰ হাতত যিমান টকা আছিল তাৰে 2/5% খৰচ কৰাৰ পিছত যদি তোমাৰ হাতত 3 টকা থাকে তেন্তে তোমাৰ হাতত মুঠতে কিমান টকা আছে? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যন A 5, অপশ্যন B 6, অপশ্যন C 7, অপশ্যন D 6.5। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন A 5। যিহেতু তোমাৰ হাতত যিমান টকা আছিল মানে 2/5 যিমান টকা আছিল তাৰ 2/5% খৰচ কৰাৰ পিছত 3 টকা তোমাৰ হাতত ৰৈ গৈছিল। গতিকে 5 টকাই আছিল তোমাৰ হাতত। গতিকে কাৰেক্ট এনচাৰ অপশ্যন A। ভিউ এনচাৰ A। কুৱেশ্যন নম্বৰ 7, 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা 3টা সংখ্যাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰিলে বিয়োগফল কিমান হ'ব? 4টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ 4টা অংকৰে লিখিব আটাইতকৈ ডাঙৰ সংখ্যা কিমান হ'ব? 9999। আৰু 3টা সংখ্যাৰে লিখিব আটাইতকৈ ডাঙৰ সংখ্যা কিমান? 999। বিয়োগফল দিছে, বিয়োগ কৰিলোঁ 0009 অৰ্থাৎ 9000 হ'ব। কাৰেক্ট এনচাৰ অপশ্যন B। ভিউ এনচাৰ B। কুৱেশ্যন নম্বৰ 8, কুৱেশ্যন নম্বৰ 8,
ওৱানৰ পৰা 100লৈ লিখোঁতে 1 সংখ্যাটো কেইবাৰ ব্যৱহাৰ হ'ব একেবাৰে মনত ৰাখিব ওৱানৰ পৰা 100লৈ লিখোঁতে 1 সংখ্যাটো কেইবাৰ ব্যৱহাৰ হ'ব একেবাৰে কাৰেক্ট আনসাৰ অপশ্যন বি 21 কেনেকৈ চোৱা 1ৰ পৰা মই লিখাই দিছোঁ 1 এটা পাম তাৰপিছত 10 এটা 11 12 13 14 15 16 17 18 19 21 31 41 51 61 71 81 91 100 এটা 1ৰ পৰা 100লৈ লিখে 1 সংখ্যাটো এবাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 গতিকে ইয়াত কাৰেক্ট আনসাৰ অপশ্যন ডি 20 হ'ব অপশ্যন ডি কাৰেক্ট আনসাৰ 20 কুৱেশ্যন নম্বৰ 9 0.999ৰ ঠাইত 1 লিখিলে কিমান ভুল হ'ব 1 লিখিলে কিমান ভুল হ'ব ইয়াত চাৰিটা অপশ্যন দিছে 1টো আমি এনেকৈ লিখিব পাৰোঁ 1.000 হয়নে এতিয়া পইণ্টৰ জেগাত পইণ্ট বহাইছোঁ 999 10 কি 10 10 10 10ৰ পৰা 9 গ'লে 1 9ৰ পৰা 9 গ'লে 0 9ৰ পৰা 9 গ'লে 0.0 অৰ্থাৎ 0.001 0.0 অপশ্যন ডি ভুল হ'ব হয়না কিমান ভুল হ'ব বুলি কৈছে 0.001 কাৰেক্ট আনসাৰ অপশ্যন ডি কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10 দুটা ভগ্নাংশৰ বিয়োগফল 2 1/2 সৰুটো 1 হ'লে ডাঙৰটো কিমান সৰু অৰ্থাৎ 2 1 2 ইয়াক মিশ্ৰ হৈ আছে আমি ইম্প্ৰপাৰ কৰিম 2 2 4 প্লাছ 1 5 5/2 সৰুটো ইমান হ'লে ডাঙৰটো কিমান বিয়োগফল হৈছে দুটা ভগ্নাংশৰ বিয়োগফল ইমান ন সৰুটো ইমান হ'লে ডাঙৰটো গতিকে এইটো কি কৰিম প্লাছ কৰি দিম 1/2 প্লাছ কৰি দিম এটা 2 and 2 ইয়াৰ ডিনমিনেটৰ যিহেতু সেম গতিকে 2 হ'ব আৰু নুমেৰেটৰ কি হ'ব দুটাতে প্লাছ হ'ব প্লাছ হ'লে 6 গতিকে 2 এৰে 6ক কাটিলে আমি কি পাম 3 পাম গতিকে কাৰেক্ট আনসাৰ অপশ্যন এ আমি ভিউ আনসাৰ চাই লওঁ এ কুৱেশ্যন নম্বৰ 11 0.08 টকাত কিমান পইচা 1 টকাত কিমান পইচা 100 পইচা হয় না 1 টকাত কিমান পইচা 100 পইচা গতিকে 0.08 টকাত কিমান পইচা 0.08ক আমি 100 এ ডিভাইড কৰিম ডিভাইড মানে ইনটু হ'ব এইটো ডিভাইড নহয় ইনটু গতিকে ইনটু হ'ব গতিকে ইয়াত কিমান পাম 100 পাম ইয়াক 1/8/100 বুলি লিখিব পাৰোঁ ইনটু 100 গতিকে 100 100 কেনসেল কাৰেক্ট আনসাৰ 8 অপশ্যন বি কুৱেশ্যন নম্বৰ 12 সমকোণী ত্ৰিভুজ কাক বোলে সমকোণী মানে সমান কোণী হ'ব কোণ ত্ৰিভুজ দ্বাৰা কোণৰ সমষ্টি তৃতীয় কোণৰ সমান হ'লে তাক সমকোণী ত্ৰিভুজ বোলে ইয়াত এনেকৈ চাৰিটা অপশ্যন দিয়া আছে কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ প্ৰথমটো হ'ব কোণ ত্ৰিভুজৰ দুটা কোণৰ সমষ্টি তৃতীয় কোণৰ সমান হ'লে তাক সমকোণী ত্ৰিভুজ বোলে কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 13 এখন চাইকেলৰ গতিবেগ 18 কিলোমিটাৰ প্ৰতি ঘণ্টাত হ'লে প্ৰতি ছেকেণ্ডত তাৰ গতিবেগ কিমান কিলোমিটাৰ কিমান 18 প্ৰতি ঘণ্টাত চলে প্ৰতি ছেকেণ্ডত গতিবেগ কিমান গতিকে 18 বাই প্ৰতি ঘণ্টা মানে 1 ঘণ্টাত কিমান 60 মিনিট আৰু 1 মিনিটত কিমান 60 ছেকেণ্ড কিলোমিটাৰ অৰ্থাৎ 1000 এতিয়া 0 0 কেনসেল 0 0 কেনসেল 6 এৰে আমি 18 কাটি 3 পাম 3 10 30 3 10 30 30 ক আকৌ 6 এৰে ডিভাইড কৰিলে কি পাম 5 গতিকে কাৰেক্ট আনসাৰ অপশ্যন সি ভিউ আনসাৰ সি কুৱেশ্যন নম্বৰ 14 দুটা সমান্তৰাল সৰলৰেখাই পৰস্পৰক কমপক্ষে কেইটা বিন্দুত ছেদ কৰিব পাৰে দুটা সমান্তৰাল সৰলৰেখাই এনেকৈ সমান্তৰাল সৰলৰেখাই মানে কমপক্ষেও কেইটা বিন্দুত ছেদ কৰিব পাৰে
ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 0 কাৰণ কিয় জানেনে যেহেতু সমান সমান পৰস্পৰ কমে কেইটা বিন্দুত ইয়াত বিন্দুত কোনো কাটিবই নোৱাৰে গতিকে 0 হ'ব ইয়াত অপশ্যন নম্বৰ ডি ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 15 এডাল বা 0.4 ভাগ পানীত 0.5 ভাগ বোকাত আৰু 7 মিটাৰ পানীৰ ওপৰত আছে বাটো কিমান দীঘল 0.5 ভাগ আছে 4 ভাগ আছে পানীত 0.5 ভাগ আছে বোকাত আৰু 7 মিটাৰ পানীৰ ওপৰত আছে বাটো কিমান দীঘল ইয়াত যেহেতু মিটাৰ গতিকে ইয়াত চাৰিটা অপশ্যন দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 70 মিটাৰ Question number 16 x is equal to 999 y is equal to 1000 হলে s square minus y square মান কিমান একেবাৰে সহজ ইয়াত চাৰিটা অপশ্যন দিয়া আছে মই অপশ্যনকেইটা পিছত দেখাই আছোঁ যে x ৰ মান কিমান 999 আৰু y মান কিমান 1000 s square minus y square ইয়াৰ ফৰ্মুলাটো কি আছিল x plus y x minus y এটো আছিল ফৰ্মুলা গৰে এই দুটা কি কৰিম x ৰ মান 999 plus 1000 আৰু x ৰ মান 999 minus 1000 হয়নে এতে 999 ৰ লগত 1000 প্লাস কৰিলে 1999 আৰু ইয়াত কিমান পাম -1 পাম 1000 ৰ পৰা যদি 999 আমি মাইনাস কৰি দিও তো -1 পাম -1 গতি ইনটু কৰিলে কিমান পাম -1999 গতি কারেক্ট आंसर চাও আমি মাইনাস তো নহব ইয়াত অপশন এ টু কারেক্ট आंसर হ'ব কোশ্চেন নম্বৰ 17 এটা বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফল 196 বর্গমিটার হলে বর্গ ক্ষেত্রত প্রত্যেক বাহুর দৈর্ঘ্য কিমান ইয়ারে শুদ্ধ উত্তৰটো অপশন বি অর্থাৎ 196 ৰ বর্গমূল উলিয়ালে आंसर হ'ব 196 ৰ বর্গমূল 14 ইয়াৰ পিছৰ প্ৰশ্নটো লৈছো কোশ্চেন নম্বৰ 18 চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাৰ পৰা তিনিটা অংকৰে লিখিব পৰা বৃহত্তম সংখ্যাৰ বিয়োগ কৰিলে কি হ'ব চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা হ'ল 1000 আৰু তিনিটা অংকৰে লিখিব পৰা বৃহত্তম সংখ্যা হ'ল 999 এটা মাইনাস কৰিলে কিমান পাম 1 বাকি থাকিব গৰে কারেক্ট आंसर অপশন ডি কোশ্চেন নম্বৰ 19 ভেরি ইম্পর্টেন্ট প্রশ্ন 943 সংখ্যাটো মৌলিক নে যোগী 900 মৌলিক সংখ্যা কাক বলে যে জীৱৰ সংখ্যাৰ উৎপাদক এক আৰু সংখ্যাটো নিজেই তাকে মৌলিক সংখ্যা বলে আৰু জীৱৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি থাকে তাকে যৌগিক সংখ্যা বুলি কয় গতি ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে এ মৌলিক বি যৌগিক সি পৰিমেয় ওপৰৰ এটা নহয় ইয়াৰ কারেক্ট आंसर হ'ব অপশ্যন এ মৌলিক হয় কোশ্চেন নম্বৰ 20 কোনো একটা বস্তু 5 টাকাত কিনি 1000 টাকাত বেচিলে কিমান শতাংশ লাভ বা লোকসান হ'ব 5 টাকা সরি 5 নহয় 500 টাকাত কিনি 1000 টাকাত বেচিলে কিমান শতাংশ লাভ বা লোকসান হ'ব যেহেতু 500 টাকাত কিনি 1000 টাকাত বিক্রি কৰিছে 500 টাকাই লাভ হৈছে 100% লাভ গতিকে কারেক্ট आंसर অপশ্যন এ ধন্যবাদ।